মানে সঞ্জু আচল নামটো তাৰ সঞ্জু হয়। এতিয়া আৰু আগফালে আছে এয়া কৌশিক। এইখনে আমি পঢ়া হাইস্কুলখন। ইয়াতে 9-10 2 বছৰ ইয়াতে পঢ়ি গৈছোঁ। ছয়দিজন ভূঞা উচ্চ ইংৰাজী বিদ্যালয়। আগৰ কথাবোৰে বহুত বেলেগ আছিলে। আগৰ কথাবোৰ এতিয়া মনত পৰে। এইদৰে কথা বনাব কলেজত সোমাই গ'লো। এয়া মাই গড, আজি প্ৰথমবাৰ ভিডিঅ' কৰি সোমাইছোঁ কলেজত। এই কলেজখনৰ নাম হ'ল কলাগুৰু বিষ্ণুৰাভা মহাবিদ্যালয়। সকলোৱে K.B.R কলেজ বুলিয়ে কয়। কেণ্টিন কলেজৰ বাউণ্ডাৰীৰ ভিতৰতে আছে কেণ্টিন। সেইফালে হাই ছেকেণ্ডেৰী আৰু এইটো হ'ল হাই ছেকেণ্ডেৰী অফিচ ৰুম। তো ইফালে আমাৰ কলেজখন আছে কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়। এই কলেজখনৰ সিপাৰ অংশ ডিগ্ৰী কলেজ। বলক এতিয়া ভিতৰলৈ সোমাই যাওঁ। এইফালে কলাগুৰু বিষ্ণুৰাভা প্ৰতিমূৰ্তি এটা বনাই থোৱা আছে। এতিয়া বলক কলেজৰ ভিতৰলৈ সোমাই যাওঁ। এইটো আমাৰ লগৰ সুভাষ। এয়া কলেজৰ ভিতৰত সোমালোহি। এয়া কলেজৰ বাউণ্ডাৰীৰ ভিতৰত এনেকৈ চোলাৰ এনেকৈ থৈ দিয়া আছে। এইখনে আমাৰ K.B.R কলেজখন। যিমান পাৰোঁ দেখালোঁ। পাৰিলে আৰু এদিন ইয়াতকৈ ভালকৈ দেখাবলৈ চেষ্টা কৰিম। আজি এইখিনিয়ে দেখালোঁ। সেয়া ঢেকীয়াজুলি মণ্ডল অফিচত পালোহি। সঞ্জুৰ কিবা কাম আছে বোলে। তো আপোনালোকক অফিচটো অলপমান দেখাই দিছোঁ, চাওক। ধুলো আৰু ঘৰত জল্দিকে ওলাই আহিলোঁ চাইকেলত। মানে আজি বাৰ্থডে আছে ভাইটি এজনৰ। ভাবিলোঁ লৈ আহোঁ কিবা
গিফ্ট এটা তাকে নিবলৈ আহি আছোঁ জলদি কৰি বাৰ্থডে গিফ্ট লৈ আহি গ'লোঁ এতিয়া গৈ আছোঁ বলক এইটো যে আমাৰ বাৰ্থডে বয় হাই কোৱা এইটোৱে হ'ল মানে দিলোঁ সৰুকৈ পাতিলোঁ Thank you. ৱেলকাম কিবা ক'বা নেকি